5G হয় এতিয়া এটাই কথা চলি আছে যে 5G আহিব আৰে 5G কি 5G ভাল আৰু বেয়া দিশটো কি কেতিয়াবা ভাবি চাইছানে হয় মই আজি আপোনালোকক কম 5G নেটৱৰ্কৰ বিষয়ে যেটো হৈছে 5th জেনাৰেশন অফ ওয়্যাৰলেস নেটৱৰ্কৰ এটো হৈছে 5 নম্বৰ জেনাৰেশন প্ৰথমতে ওলালে ফাৰ্স্ট তাপা সেকেন্ড তাপা থাৰ্ড তাপা ফোৰ্থ যেটো এতিয়া আমি চলাই আছো তাপা ইয়াৰ পিছত ওলাব 5th তাপা ওলাব হয়তো 6th 7th 8 তেনেকে উলাই গৈ থাকিব কাৰণ ইন্টাৰনেটৰ দুনিয়াখন এনেকুৱাই যিটোৰ কেতিয়াও তাৰ হেতু শেষ নহয় হেতু ইনভেন্টস হৈ গৈ থাকিব সো 5G টেকনলজি বিষয়ে মই কম অলপ দিনৰ আগত এখন ফিল্ম ওলাইছিলে ৰজনীকান্ত আৰু অক্ষয় কুমাৰো আছিল তাৰ ফিল্মখনত সেই ফিল্মখনৰ নাম হৈছিল ৰবট 2.0 বা 2.0 আপুনি জি বুলি ক'ব বিচাৰে সেই ফিল্মখনত 5G টেকনলজি বুলি নহয় টেকনলজি ওপৰত ৰেডিয়েশন যেটো ৰেডিয়েশন হয় নেটৱৰ্কৰ দ্বাৰা সেই ৰেডিয়েশনটোৰ ওপৰত এখন ফিল্ম বনাইছিলে যিখন হয়তো সবেই চাইছে আৰু গম পাইছে যে সেই ৰেডিয়েশনটোৰ পৰা কি এটা বেয়া ইফেক্ট পৰিব আমাৰ মাজত হয় চৰাই চিৰিকটি মৰিব মানুহৰ প্ৰেগনেন্ট যদি মহিলা থাকে তেতিয়ালে প্ৰেগনেন্সি মহিলা মানুহৰ পেটত যেটো বাচ্চা থাকে তাৰ ওপৰত ইফেক্ট পৰিব মানুহৰ আয়ুস কমিব তেনেকুৱা ধৰণৰ বহুতো ইফেক্ট পৰে সো আজি মই সকলোবোৰ আপোনালোকক কম আৰু ভিডিওটো শেষলৈকে চাই থাকিব যদি চেনেল প্ৰথম আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কাৰণ এইটো চেনেলত মই আপোনালোকক এনেকুৱা ধৰণৰ ভিডিও দিম টেকনলজিৰ লগত জড়িত আৰু মোৰ কিছুমান ব্লগ আপোনালোকে এইটো চেনেলত পাব সো ফটাফট যে চেনেলটো সাবস্ক্ৰাইব কৰি লওক যদি কৰা নাই আৰু 5G টেকনলজিৰ বিষয়ে আৰম্ভ কৰো সো 5 মোৰ নাম হৈছে আকাশ বৰদলৈ আপোনালোকে চাই আছে আকাশ বৰদলৈ ইউটিউব চেনেল সো 5G টেকনলজি প্ৰথমতে আহিলে 1G টেকনলজি 1G টেকনলজি আহিছিলে 1980 চনৰ আশেপাশে আহিছিলে হেতুৰ ফাৰ্স্ট যেটো আছিলে ফাৰ্স্ট জেনাৰেশন অফ ওয়্যাৰলেস টেকনলজি যেটো কয় 1G যেতিয়া আহিছিলে তেতিয়া তাৰ স্পিড আছিল মাত্ৰ 2.4 kbps ভাবি চাওক মাত্ৰ 2.4 kbps যেটো স্পিড যদি এতিয়া আপোনাক দিয়া হয় আপুনি হয়তো মোবাইলে ভাঙি পেলাব খংৰসুতত হেতু স্পিডত যদি আপোনাক এটা নেট দিয়া হয় তেতিয়া প্ৰথম ওলাইছিলে হেতু তাবা ওলালে মানুহৰ ডিমান্ড বাঢ়িলে যে হেতুত ইমান মানুহ স্যাটিসফাইড হোৱা নাই তাবা আহি গল 2G আহি গল কেতিয়া 2G আহিলে the second generation of wireless technology আহিছিলে 80 পিছত আহিছিলে এটো কেতিয়া আহিছিলে বিশেষকৈ মই জানা নাই হেতু আহিছিলে তাৰ পিছত হেতু যেতিয়া আহিছিলে তাৰ স্পিড আছিল 64 kbps যেটো 1G টেকনলজি কে বহুত ডেভেলপমেন্ট আছিল 1G আছিল 2.4 kbps আৰু 2G আছিল 64 kbps বহুত ডিফাৰেন্স আছিল তেতিয়া মানুহৰ ভাল হল অলপমান আগতকে স্যাটিসফাইড হল মানুহ তাৰ পিছত যেটো টেকনলজি আহিলে হেতু হৈ গল 3G টেকনলজি যেটো কয় থাৰ্ড জেনাৰেশন অফ ওয়্যাৰলেস টেকনলজি যেটো আগত কৈ 2G আৰু 1G কৈ বেছি পাবলৈ ধৰিলে আৰু তাৰ টেকনলজি স্পিড হ'বলৈ ধৰিলে 0.2 mbps মানে mbps কৈ 2 MB কৈ যাবলৈ ধৰিলে তেতিয়া আৰু এটো আহিছিল 1988 ত এটো ইন্ট্ৰোডিউস কৰা হৈছিল 3G টেকনলজি ইয়াৰ 3G টেকনলজি দ্বাৰা কৰিব পৰা হল কি ভিডিও কলিং কৰিব পৰা হল HD ভয়েস কলিং কৰিব পৰা হল তেনেকুৱা ধৰণৰ বহুতো তেনেকুৱা যিবিলাক কোৱালিফিকেশন আছে বা যিবিলাক তেওঁলোকৰ ৰিকোয়াৰমেন্ট আছিল মানুহৰ ভালকে কথা পাতিব পৰা নেটৱৰ্কৰ প্ৰবলেম নথকা তেনেকুৱা ধৰণৰ যিবিলাক প্ৰবলেম আছিল 2G 1G হেতু তাত ক্লিয়াৰ হল তাৰ পৰা মানুহৰ হল কি 1G গল 2G গল 3G গল মানুহৰ হল কি এতিয়া মানুহৰ ফাইল আপলোড কৰিব লগা হল ফাইল নেটৰ পৰা ডাউনলোড কৰিব লগা হল তাৰ কাৰণে প্ৰবলেম হল হেতু ক্ষেত্ৰত কি কইলা মানুহে এতিয়া 4G ৰিকোয়াৰমেন্ট হল সো 4G ইন্ট্ৰোডিউস কৰিলে 2010-11 চনৰ ভিতৰত সেই তেতিয়াৰ 4G ৰিকোয়াৰমেন্ট হল আৰু 4G তেতিয়া পাবলিশ হল হে 4G জেনাৰেশনত কি হল তাত mbps দিলা তেতিয়া আছিল 100 mbps তেতিয়া স্পিড আছিল যেটো 4G নেটৱৰ্ক আছিল হেতু 4G নেটৱৰ্ক আহিলে তথাপিতো মানুহে হে 4G টো ভালকে ব্যৱহাৰ কৰিব পৰা নাছিল কাৰণ তেতিয়া মানুহৰ হাতত স্মাৰ্টফোনৰ অভাৱ আছিল আৰু নেটৱৰ্কৰ প্ৰবলেম তেতিয়া আছিল বহুতো জায়গাত তাৰ পিছত আহি গল 16 চনত জিও 15-16 জিও আহি গল জিও অহাৰ লগে লগে ধামাকা হৈ গল জানে জিও যেতিয়া আহিছে তেতিয়া গুটে যেটো ক্ৰেজ আছিল ইন্টাৰনেটৰ ক্ৰেজ মানুহৰ মাজত বাহিবলৈ ধৰিলে মই জিও অহাৰ পিছতে আহিছিলো বহুতো মানুহ চাগে জিও অহাৰ পিছতে আহিছিল ইন্টাৰনেটৰ জগতলৈ সো তাৰ পিছত আহি গল এতিয়া ওলাই আছে 5G কথা 5G আহিব 5G কিন্তু 5G আহিব কেতিয়া কোনোবাই গম পায় নে কোনোবাই কৈছে 19 চনত আহিব কোনোবাই কৈছে 20 চনত কোনোবাই কৈছে 22 23 24 25 বহুতো কথা কৈছে ইন্টাৰনেটত যদি আপুনি সাৰ্চ কৰে বহুত এনেকুৱা ইনফৰমেশন পাব যে 5G আহিব 2020 চনত 25 চনত 22 চনত বহুত আছে কিন্তু বাদ দিয়ক জিও এটা 5G জি কথা আছে সেই 5G আনিবলৈ গৈ আছে আম্বানিয়ে 5G অনা কথা কৈ আছে 5G আনিব কিন্তু 2020 চন হয় 2020 চনৰ আহিব পাৰে সম্ভৱ কিন্তু 2020 চনত সবতে এভেইলেবল নহব এভেইলেবল সবতে হ'ব সম্ভৱতঃ
2022 বা 2023 তেনেকুৱা চনত হয়তো তাতকৈ দেৰি হ'ব পাৰে বুলি কৈছে এতিয়া হৈ গ'ল বাৰু যায় 5G যেতিয়াই নহওক আপোনালোকে এতিয়া 4G স্পীড চলাই আছে নে আপোনালোকৰ কিবা অসুবিধা হৈছে হয় এতিয়াও জিঅ'য়ে এনেকুৱা জায়গা আছে কিছুমান য'ত এতিয়াও 4G ইমপ্ৰুভমেন্ট কৰিব পৰা নাই যেনেকৈ মই য'ত বসবাস কৰোঁ সেইটো জেগাটো জিঅ'ৰ যিটো নেটৱৰ্ক আছে সেইটো বহুত নৰ্মেল সো তেনেকুৱা বহুতো জায়গা আছে জিঅ'য়ে সেইবিলাক আগতে ইমপ্ৰুভমেন্ট কৰিব লাগিছিল মোৰ মতে 5G অনাত গৈ 5G আনিলে বহুতো ইফেক্ট কৰিব যদি 5G আনে তেতিয়াহ'লে 5G ৰ ৰেডিয়েচন হয় সেই ৰেডিয়েচনটো এনেকুৱা বেছি হয় যিটো ৰেডিয়েচনৰ কাৰণে চৰাই চিৰিকটি যিবিলাক আছে তেওঁলোকৰ যিবিলাক কোষ আছে সেই কোষত যিবিলাক বাচ্চা থাকে বা সেই কোষত যিবিলাক তেওঁলোকৰ প্ৰজনন প্ৰক্ৰিয়া যিটো আছে সেইটো নষ্ট হৈ যাব বুলি কৈছে বৈজ্ঞানিকসকলে ৰিচাৰ্চ কৰি কৈছে আৰু তেনেকুৱা যদি টাৱাৰৰ আশে-পাশে যদি তেনেকুৱা ধৰণৰ কিবা প্ৰেগনেন্ট মহিলা থাকে বা আপোনাৰ ধৰি লওক ঘৰত কোনোবা প্ৰেগনেন্ট মহিলা আছে সেই আশে-পাশে থকা মানুহ ঘৰৰ সেই প্ৰেগনেন্ট মহিলা গৰাকী যি আছে সেই পোৱালিটো হয়তো জন্ম হোৱাৰ পিছত পংগু হ'ব পাৰে তাৰ কিবা তেওঁলোকৰ কিবা এটা সাইড ইফেক্ট থাকিব পাৰে তো তেনেকুৱা ধৰণৰ প্ৰবলেম বহুত আহিব যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু যদি কিবা থাকি গ'ল মোৰ নেক্সট ভিডিওত মই কভাৰ কৰিম আজিলৈ ইমান আছিলে জয় আহোম